বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল ব্যস্ততাৰ মাজতে আকৌ এবাৰ মই লৈ আহিলোঁ 2022 বৰ্ষৰ কেইটামান নতুন অসমীয়া সাঁথৰ চাওঁচোন বলক ইয়াৰে আপোনালোকে কেইটা সাঁথৰৰ শুদ্ধ উত্তৰ দিব পাৰে গতিকে বৰ বেছি সময় নষ্ট নকৰি বলক আজি এই ভিডিঅ'ৰ প্ৰথমটো সাঁথৰ চাওঁ আইঐ দেহি জহৰ মোহৰ কি পোকৰ টিকাত পোহৰ বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে জোনাকী পৰুৱা পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব বলক দ্বিতীয়টো সাঁথৰ চাওঁ সেইটো কি কোট হয় যোনটো আমি পিন্ধিব নোৱাৰোঁ বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে বিস্কুট যোনটো আমি পিন্ধিব নোৱাৰোঁ পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব বলক তৃতীয়টো সাঁথৰ চাওঁ তৃতীয়টো সাঁথৰ চোৱাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব বলক তৃতীয়টো সাঁথৰ চাওঁ 12টা কণী 3খন চামুচ এখন প্লেট কোৱাচোন মই কোন বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে ঘড়ী পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব বলক চতুৰ্থটো সাঁথৰ চাওঁ গা হাতী পাত চুটি লাগি থাকে গুটি গুটি বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে তেতেলী পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব বলক পঞ্চমটো সাঁথৰ চাওঁ এজনী চেৰেলি গাই 7খন পথাৰৰ ধান খায় বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে কাঁচি পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব বলক ষষ্ঠটো সাঁথৰ চাওঁ অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে নেকি চাওকচোন বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে পিঁয়াজ গছৰ পাত গোটা পিছে আপোনালোকে উলিয়াব পাৰিছিলে নাই কমেণ্ট কৰি জনাব বলক এতিয়া আপোনালোকলৈ থকা বিশেষ বুদ্ধিৰ সাঁথৰটো চাওঁ বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এটা ইংৰাজী বৰ্ণ আৰু ৰান্ধনি ঘৰত ব্যৱহাৰ কৰা এখন পাণ এই দুটা যোগ কৰি এখন ঠাইৰ নাম উলিয়াব লাগে বন্ধু বান্ধৱীসকল যদি সেই ঠাইখনৰ নাম আপোনালোকে বিচাৰি পাইছে তেন্তে এতিয়া এটা কমেণ্ট কৰি জনাওক কাৰণ আগন্তুক ভিডিঅ'ত আপোনাৰ নাম উল্লেখ হ'ব পাৰে এতিয়া সময় হৈছে যোৱাবাৰৰ সাঁথৰটো চোৱা যোৱাবাৰ আপোনালোকক সোধা হৈছিল যে কি পাতৰ আগ নাই বন্ধু বান্ধৱীসকল এই সাঁথৰটো শুদ্ধ উত্তৰ হৈছে 3 পাতৰ আগ নাই এই সাঁথৰটো শুদ্ধ উত্তৰ দিয়া কেইজনৰ নাম ক্ৰমে ৰূপজ্যোতি বোৱাৰী আছামিজ জ্ঞানুজ কলিতা অংকুৰাজ ৰেছপেক্ট IND আৰু চাইকো ৰকষ্টাৰ ইয়াৰ লগতে শুদ্ধ উত্তৰ দিয়া আন সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল গতিকে আজিলৈ ইমানে লগ পাম অন্য এটা ভিডিঅ' জয় অসম আৰু এটা কথা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু